মহাজন হওক আমাৰ এনেকুৱা লেনদেন কাৰো লগত নাই তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব নাই আপোনাৰ তাত চৰকাৰ হ'ব কি ব্যৱস্থা আহক না সিহঁতৰ ওপৰত চৰকাৰ আহকচোন ইয়াৰ পিছত আমি কি কৰোঁ চাওঁ ব্যৱস্থা ল'ব আপুনি চৰকাৰত আছিলে তেওঁলোকৰ লগতে আছিলে সিন্ডিকেটৰ সময় হৈছিলে মই যেতিয়া আছিল এনেকুৱা সিন্ডিকেট নাছিলে মই শ্ৰীৰামপুৰ গেটৰ মানুহ গেটৰ ওচৰত মানুহ বা আমাৰ BTC অঞ্চল এই শ্ৰীৰামপুৰটো আমি এনেকুৱা সিন্ডিকেটত কেতিয়াও 15 বছৰ 16 বছৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মই যিখিনি জানো এইফালে নৰ্দাৰ্ণ বেংকত 12টা চিট বিজেপিয়ে হাৰি আছে কংগ্ৰেছে 12টা চিট হাৰি আছে আৰু এইফালেতো আছে ডিব্ৰুগড় শিৱসাগৰ যোৰহাট এইফালেতো আৰু আছে প্ৰমোদ বৰা একো কাম নাই যে বেপাৰী মানুহ বেপাৰী কৰিব থাকক প্ৰমোদ বেপাৰী মানুহ এই মাফিয়াৰ লগত খুব বন্ধু শেষ বিজু হাজৰিকা তাতে হাৰি আছিলে সেইকাৰণে আহিছে ৰঞ্জিত দাস কেনেকৈ পলাইছে শেষটো শেষ নিজৰ সমষ্টি এইফালে জাগিৰতো 1 নম্বৰ হাৰি আছে বিজেপি হাৰি পেলাই কংগ্ৰেছ আহি আছে এইটো দেখি সি পলাই পেলাই ইয়াত আহিছে পদ্ম হাজৰিকা চতিয়া সমষ্টিত এইবাৰ কি পদ্মটোক যেইবাৰ নিজে খিৰে মই যিখিনি সমষ্টিৰ কথা কৈছে এইবিলাক সমষ্টি বিজেপি দখলত আছিল মানে কংগ্ৰেছত আহি আছে প্ৰমোদ বড়োৱে প্ৰচাৰ চলাব আহিব দিয়ক এই বেপাৰী মানুহ মইহে ফাৰ্মচাৰ বৰ মই নহয় মই এনেকুৱা ফাৰ্মচাৰ কৰা মানুহ নহয় সিন্ডিকেটত কোন জড়িত আছে আমি জানো কাৰো মই নাম নকওঁ মুঠতে শ্ৰীৰামপুৰত গৰু ছাগলী আৰু মুৰ্গী কয়লা চুপাৰী এইবিলাক সিন্ডিকেট শ্ৰীৰামপুৰত ডেইলি 5 কোটি 6 কোটি কালেকশ্যন বিজেপিৰ লিডাৰশ্বিপত হৈছে চৰকাৰ হ'লে তেখেতসকলৰ ওপৰত ব্যৱস্থা ল'ব নাই সেইটো হাগ্ৰামা মহিলাৰীয়ে আমাক বদনাম দিছে তাৰ মানুহবিলাকে এতিয়াও সিন্ডিকেট কৰিছে পইচা তুলি আছে সেইটো চবে জানে আৰু যোৱা 17 বছৰে তেনেকৈ গৰুৰ পৰা আদি কৰি সব তেখেতসকলে সিন্ডিকেট কৰি কোটি কোটি টকা খালে আৰু ইয়াৰ কাৰণতে আজি কিমান ডাঙৰ ডাঙৰ সম্পত্তি বনাইছে চিফ এজনৰ দৰমহা কিমান এতিয়াতো আমাৰ যিটো দেখিলো আমি 50,000 নহয় দৰমহা তো এতিয়া তেখেতে ইমান যে সম্পত্তি বনালে ক'ৰ পৰা বনালে ইয়াৰ পৰা সি সিন্ডিকেট বনাইটো বনালে আজি তেখেতৰ এই অঙহী বঙহী BLT বিলাক দাদাগিৰি কৰি আছিলে কিহৰ পৰা সিন্ডিকেটৰ পৰা দাদাগিৰি কৰি আছিলে আজি সেই সিন্ডিকেটটো তেখেতসকলে আমি গৰু যোৱাটো বন্ধ কৰাৰ কাৰণে বিভিন্ন মানে কিবাটো বন্ধ কৰাৰ কাৰণে এইটো উল্টাকে আমাৰ ওপৰত বদনাম দিছে তাত আমাৰ কোনো জড়িত নাই এইটো এটা ৰাজনৈতিক এটা ষড়যন্ত্ৰ ৰাজনৈতিকভাৱে কোনোবা নিজৰ লাভালাভৰ কাৰণে তেনেকা সশস্ত্ৰ সংগঠন জন্ম দিয়াটো আমি কণ্ডেম কৰোঁ এনেকা কোনো সশস্ত্ৰ সংগঠনৰ এতিয়া প্ৰয়োজন নাই আমি সমাজত থাকি শান্তি প্ৰক্ৰিয়াৰ মাজেৰে সমাজ গঢ়িব লাগে সেইটোৱে আমি বিচাৰোঁ